আমাৰ ৰাজ্যত অসমত ছেপ্টেম্বৰ মাহৰ পৰা চলিব 1000খন ইলেক্ট্ৰনিক বক্স। কেনেকৈ ক'ৰ পৰা চলিব সেই বিষয়ে আপোনালোকক কৈ আছো। দিছে ৰাজ্যত ছেপ্টেম্বৰ মাহৰ পৰা চলিব 1000খন ইলেক্ট্ৰনিক বাছ। আমাৰ এছটিচি অসম ৰাজ্যিক পৰিবহণ নিগমে হাংগেৰী চিচেপল হল্ডিঙৰ ভাৰতীয় বিতৰণকাৰীৰ সৈতে এক আলোচনাত মিলিত হৈ এই বাছ সেৱাৰ প্ৰচেষ্টা চলাইছে। আৰু প্ৰথমতে চলিব 1000খন ইলেক্ট্ৰনিক বাছ। FME আঁচনিৰ অধীনত 15খন বাছ ক্ৰয় কৰি প্ৰথমে এই বাছ সেৱা গুৱাহাটীত ছেপ্টেম্বৰ মাহৰ পৰা চলিব বুলি অসম ৰাজ্যিক পৰিবহণ নিগমৰ পৰিচালক সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰীয়ে জনাইছে। মহানগৰীৰ ৰাজপথত সাজু কৰি তোলা হৈছে এই ইলেক্ট্ৰনিক বাছসমূহ। প্ৰথমতে এই বাছ সেৱা কামাখ্যাৰ পৰা আৰম্ভ হ'ব। আৰু এই বাছৰ দুটা চাৰ্জিং ষ্টেচন আছে ৰূপনগৰত। ৰূপনগৰত নিৰ্মাণ কৰা হৈছে দুটা চাৰ্জিং ষ্টেচন। প্ৰথম পৰ্যায়ত 1000খন ইলেক্ট্ৰনিক বাছ ৰাজ্যত চলিব যদিও হাংগেৰী চিচপল হল্ডিঙৰ চুক্তিৰ অন্তত পৰৱৰ্তী সময়ত 3টা পৰ্যায়ত আৰু বাছ সেৱা আগবঢ়োৱাৰ কথা আছে বুলি পৰিবহণ নিগমৰ পৰিচালক সঞ্চালকগৰাকীয়ে জানিবলৈ দিয়ে। আনহাতে কেন্দ্ৰীয় চৰকাৰে দ্বিতীয় পৰ্যায়ত আৰু 100খন ইলেক্ট্ৰনিক বাছ অনুমোদন জনাব। তাৰ ভিতৰত 50খন গুৱাহাটীৰ লগতে বাকী 25খন যোৰহাট আৰু 25খন শিলচৰৰ বাবে অনুমোদন হৈ আছে বুলি পৰিবহণ নিগমৰ পৰিচালক সঞ্চালকগৰাকীয়ে জানিবলৈ দিয়ে। গতিকে বন্ধুসকল, ছেপ্টেম্বৰ মাহৰ পৰা ইলেক্ট্ৰনিক বাছত উঠিবলৈ যো-জা কৰক আৰু। বন্ধুসকল, যদিহে মোৰ ভিডিঅ'টো ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিয়ক আৰু লগতে ছাবস্ক্ৰাইব কৰক যাতে এনেকুৱা ভিডিঅ' আগলৈও পাই থাকিব। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। Thank you. Have a good day.